হেল্প আসাম পৰিয়ালটিৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম একপি পাছপোৰ্ট ফটো বা যিকোনো ধৰণৰ ফটো বেকগ্ৰাউণ্ডটো অতি কম সময়ত কেনেদৰে সলনি কৰিব। এতিয়া বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে। কিছুমানে হয়তো ফটোশ্বপত গৈ বেকগ্ৰাউণ্ডটো সলাবলৈ বহুত কষ্ট কৰিবলগীয়া হয়, কিন্তু অনলাইনতে এটা কম সময়ৰ ভিতৰত ফটোকপি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পৰা প্ৰক্ৰিয়া আছে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু চেনেলটো নতুন হৈ আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ইয়াৰ বাবে মই ফটো যি কপি লাগে ফটোকপি চিলেক্ট কৰি অ'পেন কৰি লৈছোঁ আৰু ফটোকপিৰ ব্ৰাইটনেছখিনি মিলাই ল'লোঁ। তো বন্ধুসকল, ব্ৰাইটনেছখিনি মিলোৱাৰ পিছত আপোনালোকে মোবাইল হওক বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰক। তো মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ আৰু ইয়াত টাইপ কৰি দিছোঁ ফটো বেকগ্ৰাউণ্ড চেঞ্জ। লিখি চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা খোল খাব আৰু ছেকেণ্ড যিটো অপশ্যন আছে চেঞ্জ ইমেজ বেকগ্ৰাউণ্ডত আপোনালোকে ক্লিক কৰক, যিহেতু তাৰ প্ৰচেছটো অলপ সোনকাল হয়। তো বন্ধুসকল, আপলোড ইমেজত ক্লিক কৰক আৰু যি কপি ফটো আপোনাক দৰকাৰ হয় সেই ফটোকপি আপুনি তাত চিলেক্ট কৰি লওক। ফটোকপি চিলেক্ট কৰাৰ পিছত মই যিহেতু বেকগ্ৰাউণ্ড কালাৰ দিম, আপোনালোকে কিছুমান অন্য ধৰণৰ বেকগ্ৰাউণ্ডো দিব পাৰে। মই গতিকে বেকগ্ৰাউণ্ডত চিম্পুল কালাৰ দিম, গতিকে বেকগ্ৰাউণ্ড কালাৰত চিলেক্ট কৰিলোঁ আৰু বেকগ্ৰাউণ্ড কালাৰত চিলেক্ট কৰাৰ পিছত চিম্পুল কালাৰবোৰ অ'পেন হৈ গ'ল। তো বন্ধুসকল, মই যিকোনো এটা কালাৰ চিলেক্ট কৰি ল'লোঁ পাছপোৰ্ট ফটোৰ কাৰণে আৰু ডাউনলোড হাই ৰেঞ্জ ক্লিক কৰি দিলোঁ। আৰু বন্ধুসকল, লেফ্ট ক্লিক কৰি টানি আপোনাৰ ডেস্কটপত ছেভ কৰি থ'ব পাৰিব বা ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা এটা জানিব পাৰিলে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ সৰু সৰু টেকনিকেলবিলাকৰ বিষয়ে আপোনালোকে বিতংভাৱে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।